কেনেকৈ আপুনি আপোনাৰ ঘৰৰ চৌহদৰ সন্মুখত এখন ফ্ৰী সোলাৰ লগাব পাৰিব কেনেকৈ এপ্লাই কৰিব লাগিব আমি সম্পূৰ্ণ প্ৰসেস দেখুৱাম আপোনাৰ মোবাইলৰ যোগেদি আপুনি এপ্লাই কৰিব পাৰিব যদি আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি ৰাখিব এনে ধৰণৰ ভিডিও সদায় পাবলৈ তো বলক ভিডিওটো আৰম্ভ কৰোঁ বিনামূলীয়াকৈ লাভ কৰক ষ্ট্ৰীট লাইটৰ সুবিধা প্ৰকল্প জ্যোতি পৰ্যায় 2 গুৱাহাটী স্মাৰ্ট চিটি লিমিটেড GSLৰ অধীনত 10,000টা ষ্ট্ৰীট লাইটৰ স্থাপনৰ ব্যৱস্থা গুৱাহাটী মেট্ৰপলিটেন এলেকাৰ ব্যক্তিগত বহুমুখী চৌহদৰ বাবে এই সুবিধা নিশ্চয় আপোনালোকে বুজিব পাৰিলে আসলে কোনসকলে এপ্লাই কৰিব পাৰিব কেৱল গুৱাহাটী মেট্ৰ চিটিৰ বাবে কেনেকৈ এপ্লাই কৰিব লাগে সেই প্ৰচেছ যদি আমি দেখুৱাম আপুনি আমি ভিডিও ডেসক্ৰিপশ্যনত লিংক দি ৰাখিম লিংকত ক্লিক কৰি আপুনি এই পেজলৈ আহিব এটা চাওক অনলাইন এপ্লিকেশ্যন ফৰ্ম ফৰ প্ৰজেক্ট জ্যোতি ফেজ 2 ইয়াতে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ লগে লগে আপোনাৰ এই পেজলৈ লৈ আহিব আপোনাৰ প্ৰথমে যিজনে এপ্লিকেশ্যন কৰিব তেখেতে নাম দিব লাগিব আৰু ইয়াতে মন কৰিব যে যিকেইটাত ষ্টাৰ মাৰ্ক দিয়া আছে সকলোখিনি ফিল আপ কৰিব লাগিব তাৰপিছত ফোন নম্বৰ দিব লাগিব ইমেইল আইডি দিব লাগিব যদি আপোনাৰ ফোন নম্বৰ 2-3টা থাকে আৰু এটা দিব পাৰিব ইয়াতে তাৰপিছত আপোনাৰ ইয়াতে ফাদাৰ বা যি আছে আপোনাৰ হিচাপত ইয়াতে লিখিব লাগিব ইয়াতে আপোনাৰ হাউস নাম দিব লাগিব নেম অফ লাইন বাই লাইন আপুনি ইয়াতে দিব লাগিব তাৰপিছত আপোনাৰ লোকেলিটি ল্যান্ডমার্ক দিব লাগিব পিন কোড দিব লাগিব GMC ওয়ার্ড নং নিউ এটা দিব লাগিব যদি আপোনাৰ GMC ওয়ার্ড নং ওল্ড তো দিব লাগিব ইয়াতে বা নিদিলেও এখন হয় এটা যেহেতু ষ্টাৰ চিন নাই তাৰপিছত আপুনি ইয়াতে ডকুমেন্ট আপলোড কৰিব লাগিব এটা চাওক প্ৰথমে ইলেক্ট্ৰিসিটি বিল ইয়াতে আপলোড কৰিব লাগিব 2 MB আপলোড কৰিব লাগিব তাৰপিছত আপোনাৰ আইডি প্ৰুফ হিচাপে সব কি আছে ভোটাৰ আই কাৰ্ড পাছপোৰ্ট ড্ৰাইভিং লাইসেন্স আপোনাৰ যোনটো আছে এতিয়াৰ পৰা সিলেক্ট কৰি আপলোড কৰিব লাগিব তাৰপিছত সিগনেচাৰ আপলোড কৰিব লাগিব এটা আপুনি টিক চিন লগাই দিব লাগিব ভাগে পঢ়িব তললৈ স্ক্ৰল ডাউন কৰি আহিব এটা চাওক ক্যাপচাৰ দিয়া আছে আপুনি সেম টু সেম এই বাক্সত আপুনি টাইপ কৰিব লাগিব টাইপ কৰি আপুনি চাওক ইয়াতে কন্টিনিউত ক্লিক কৰাৰ লগে লগে আপোনাৰ এপ্লিকেশন সাবমিট হৈ যাব আপুনি যেহেতু আমাৰ গুৱাহাটীৰ বাসিন্দা নহয় যাৰ বাবে আমি কৰিব নোৱাৰিলো আপোনালোকে অতি সহজতে এনেকৈ আপোনাৰ নিজৰ মোবাইলতে আপুনি এপ্লাই কৰিব পাৰিব এখন ঘৰৰ চৌহদত ষ্ট্ৰীট লাইট লগৰ বাবে তো আপুনি এই ভিডিওটো যদি ভাল লাগে আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি তেওঁলোকেও এই লাইটৰ বাবে এপ্লাই কৰিব পাৰে